আমি শাহৰুখ খান কৈ আছো মুম্বাইৰ পৰা বাবা ক কিয় আমাৰ ফিল্মটো আপোনাৰ অসমত ৰিলিজ হ'ব নিদিয়ে নেকি বাবা ৰাতি 2 বজাত যেন তই ফোন মাৰিছ আচলতে দেখ মই ঘটনাটো তোক খোলাখুলি কৈ আছো হা আচলতে ৰাইজেহে প্ৰতিবাদ কৰি আছে এইবিলাক আমিতো বাবা কৰা নাই আৰে ভাই আপোনালোকে তো মোক চিনি পায় মই নাই মুম্বাইৰ বাবা কিং মই তোক চিনি নাপাও বাবা মই তোক চিনি নাপাও কি ফিল্ম কি কোন শাহৰুখ খান মই মুম্বাইৰ কিং শাহৰুখ খান পঠান ফিল্ম বনাইছো আপোনালোকৰ ৰাইজে যে অসমত মোৰ এই বেনাৰ সেনাৰ সব ফালি পেলাইছে কিয় মোৰ ফিল্মটো ৰিলিজ হ'বলৈ নিদিয়ে নেকি আপোনাৰ অসমত হেমন্ত দা বাবা সা যদিন কোনোবা বেনার সেনার তোর জ্বলাইছে এইটো আমার পুলিশ আছে পুলিশে চাই আছে নিশ্চয় চা মই কিন্তু এইবিলাক নাজানো কোন শাহৰুখ খান মই মোৰ কিন্তু বাবা রাজনীতিকত ব্যস্ত আছো রাইজৰ কাম কৰি আছো ঠিক আছে আপুনি চাব আৰু মোৰ ফিল্মটো ৰিলিজ হ'বলৈ দিয়ক প্লিজ এটো আমাৰ ফিল্মটো ভাল ফিল্ম মই মুম্বাইৰ শাহৰুখ খান কৈ গোটেই মানুহে গোটেই কিমান তাৰিখ ৰিলিজ হ'ব ফিল্মটো কিমান তাৰিখত হ'ব এই জানুৱাৰীৰ 25 তাৰিখত ৰিলিজ হ'ব কালি হ'ব ৰিলিজ মানে হয় 2025ৰ কালি জানুৱাৰীত ফাৰ্ষ্ট 25 তাৰিখত ৰিলিজ হ'ব আৰু গোটেই গাঁৱৰ মানুহে চিনি পায় আমাক শাহৰুখ খান বুলি ক'লে যিকোনো গাঁৱত যদি খুদে তেনেহলে শাহৰুখ খান বুলি খুদিলে মানুহে গম পায় আমাক চিনে বহুত মানুহে ঠিক চিনে আছে বাবা মই এতিয়া টোপনিত যাম অলপ পিছত তোমাক ৰাতিপুৱা লাগিলে ফোন কৰিম দিয়া হা ঠিক আছে আমাৰ ফিল্মটো ৰিলিজ হ'বলৈ দিয়ক ওকে বাবা ওকে